हेलो एवरीवन আজি বনাম মই আপোনাৰ কচুৰ লতি মাছৰ লগত সেই কাৰণে লৈছো মই আপোনাৰ এয়া কচুৰ লতি আৰু এনেদৰে মই বাকলি গুচাই কাটি লৈছো মই আঞ্জাখনত দিবৰ কাৰণে মই লৈছো আপোনাৰ এটা পিয়াজ গোলমৰিচ অলপমান গোটা জিৰা আৰু কেইটুকুৰামান নহৰু আৰু মই আপোনাৰ শুকান জলকীয়া লৈছো আপোনালোকে কেঁচা জলকীয়া প্ৰিফাৰ কৰিব যদি আছে মই শুকান জলকীয়া দিম একেবাৰে কালাৰ উঠিব কাৰণে মই আপোনাৰ শুকান জলকীয়া নহৰু আৰু গোলমৰিচ এইখিনি মই একেলগে পিছি লম আৰু এয়া শুকান জলকীয়া নহৰু আৰু গোলমৰিচৰ পেষ্ট মই কেইটামান কঁঠালৰ গুটি ফালি লৈছো এনেদৰে আৰু এক মুঠি টেঙা মেষ্টাৰ পাত লৈছো মই এনেদৰে বিলাহী তিনিটাও কাটি লৈছো আৰু এয়া মই লৈছো কেইটামান মাছ আৰু মই মাছ কেইটা ফ্ৰাই কৰি লৈছো এনেদৰে আৰু এয়া লৈছো মই হালধি এয়া লৈছো মই নিমখ এয়া দেখিছে মই এটা কৰাহি বহাই দিছো আৰু মোৰ কৰাহিটো গৰম হোৱাত মই ইয়াতে অলপমান মিঠাতেল ঢালি দিছো এয়া দেখিছে আপোনালোকে মোৰ কৰাহিটোৰ তেলখিনি গৰম হোৱাত মই ইয়াতে অলপমান জিৰা আৰু পিয়াজখিনি ঢালি দিম এয়া দেখিছে মোৰ পিয়াজখিনি ভাজি হৈ গৈছে এতিয়া মই ইয়াতে আপোনাৰ কচুৰ লতিখিনি ঢালি দিম এতিয়া ইয়াক মই আপোনাৰ লৰাই দিম এই ওপৰত একেলগে কঁঠালৰ গুটিখিনি ঢালি দিম কঁঠালৰ গুটিখিনি মই ফালি লৈছো আপোনাৰ আৰু এতিয়া মই ইয়াৰে ওপৰতে জোখমতে আপোনাৰ নিমখ দি ল'ব আৰু হালধি দি ল'ব এতিয়া ইয়াতে মই আপোনাৰ পুনৰ এখন ঢাকনি লগাই দিম এতিয়া 5 মিনিট সময় হৈ গৈছে এতিয়া মই পুনৰ লৰাই দিছো আৰু এতিয়া ইয়াক মই পুনৰ গেছৰ জুই কম ফ্লেমত মই আপোনাৰ আকৌ কিছু সময়ৰ বাবে মই ঢাকনি লৰাই দিম ঢাকনিখন মই লগাই দিম যেতিয়ালৈকে আপোনাৰ কঁঠালৰ গুটিখিনি সিজি নাযায় তেতিয়ালৈকে আৰু মই কঁঠালৰ গুটিখিনি হাফ ফ্ৰাই হোৱাত ইয়াতে মই মছলাখিনি আপোনাৰ ঢালি দিম আৰু এতিয়া মই ইয়াতে আপোনাৰ মছলাখিনি ঢালি দিম আৰু এনেদৰে মই লাৰি দিম আৰু মই আপোনাৰ 5 মিনিট সময় মছলাখিনি ভালদৰে ভাজি লম আপোনাৰ মই গেছৰ ফ্লেমটো লো কৰি দিছো আৰু মই ইয়াৰে ওপৰত এখন ঢাকনি লগাই দিম ঢাকনিখন লগাই দিছো আৰু এয়া দেখিছে মোৰ মছলাখিনি ভালদৰে সিজি গৈছে তো মই ইয়াতে এতিয়া বিলাহী ঢালি দিম আৰু মই বিলাহীখিনি দিয়াৰ পিছত মই ভালদৰে লাৰি লৈছো আৰু মই গেছৰ ফ্লেমটো মই কমাই দিছো মই লো ফ্লেমত ৰাখিছো আৰু এটা কথা মনত ৰাখিব লাৰোতে যাতে কচুৰ লতিখিনি আপোনাৰ ভাঙি নাযায় আৰু মই ইয়াতে এতিয়া পুনৰ এখন ঢাকনি লগাই দিছো আৰু আপুনি বিলাহীখিনি দিয়াৰ পিছত কচুৰ লতিখিনি মাজে মাজে লাৰি থাকিব যাতে বিলাহীখিনি গলি গৈছে নাই সেইখিনি আপুনি চেক কৰি থাকিব মই ঢাকনি এখন লগাই দিছো আৰু এয়া দেখিছে মোৰ বিলাহীখিনি সিজি গৈছে এতিয়া মই ইয়াতে আপোনাৰ মেষ্টা পাতখিনি ঢালি দিম আৰু মই মেষ্টা পাতখিনি আপোনাৰ ঢালি দিছো মেষ্টাখিনি গলি যাবৰ বাবে 1 মিনিট ঢাকনি লগাই দিছো আৰু মোৰ মেষ্টাখিনি গলি গৈছে এতিয়া আৰু মই ইয়াতে 1 গিলাচ পানী ঢালি দিছো আৰু এয়া মোৰ আঞ্জাখিনি জ্বলিব ধৰিছে এতিয়া মই ইয়াতে মাছ ঢালি দিম মোক বেছি জোল নালাগে মই এইখিনি কোৱান্টিটিয়ে মই পানী ৰাখিম আপোনাৰ এতিয়া মই এয়া মাছ ইয়াতে মই ঢালি দিছো আৰু মই এইখিনি আপোনাৰ 1 মিনিট সময়লৈকে উতলিব দিম তেতিয়ালৈকে মই আপোনাৰ এখন ঢাকনি লগাই থৈ দিম আঞ্জাখন হৈ গৈছে মই গেছটো অফ কৰি দিছো